হয়, মই পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে আজি যি নৱগঠিত কমিটিখনে ছুৱেৰিং চেৰিমনীত তেওঁলোকে শপত বাক্য পাঠ কৰিলে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকৰ ওপৰত এটা গভীৰ দায়িত্ব পৰিছে, কিয়নো ফকলেগাম টাউনটো খুব কম সময়ৰ ভিতৰত বনোৱা হৈছিলে, বেছি দিন হোৱা নাই ইয়াৰ। এইকাৰণে ফকলেগামত বিভিন্ন সমস্যা আছে। এই সমস্যাখিনিক তেওঁলোকক ফেচ কৰি ফকলেগামৰ উন্নয়নৰ হকে কাম কৰি যাব লাগিব। সেইকাৰণে বিশেষকৈ আমাৰ যিজন চেয়াৰমেন আছে, তেওঁ এজন দক্ষ ব্যক্তি হয় আৰু এইবেলি যি আমাৰ চৰকাৰ আছে, চৰকাৰৰ লগত তেখেতৰ এটা খুব সুসম্পৰ্ক আছে। এইকাৰণে হয়তো চিফ মহোদয়ে তেখেতকে এই ফকলেগামৰ চেয়াৰমেন হিচাপে তেখেতকে বিবেচিত কৰিছে আৰু যাৰ ফলত আজি তেওঁক আমি চেয়াৰমেনৰ দায়িত্বটো দিব লগা হৈছে। মই নিজে ফকলেগামৰ MCLA হিচাপে মই নিজে বিশ্বাসী, যিজন এইবেলি আমাৰ চেয়াৰমেন হৈছে তেখেতে আমাৰ গোটেইখিনি সমস্যা সমাধান কৰিব নোৱাৰিলেও এটলিষ্ট 70% তেওঁ কৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস আছে। আৰু এইখিনিতে মোৰো যিখিনি সহায় সহযোগিতা লাগে নিশ্চয় থাকিব, কিয়নো মোৰ এইখন হ'ল হোম টাউন। সেইকাৰণে মই নিজে ৱাৰ্ড নম্বৰ 2 হয়। সেইকাৰণে ইয়াত এটা আমাৰ মাজত চেয়াৰমেন আৰু মোৰ মাজত এটা সুসম্পৰ্ক বা যিকোনো এটা সমস্যাই হওক বা আলোচনা বিলোচনা হওক, সময় নালাগে, আমি যেতিয়া তেতিয়া বহিব পাৰি। সেইকাৰণে চিফ চাবে তেখেতক চেয়াৰমেন দিয়াৰ কাৰণে মই চিফ চাবকো ধন্যবাদ জনাইছোঁ আৰু ময়ো নিজে হেপী ফিল কৰিছোঁ, কিয়নো চেয়াৰমেনজন মই এনেকুৱা এজন মানুহ পাইছোঁ, তেওঁক দি মোৰো এটা সাহস যে আমি ফকলেগামৰ হকে কাম কৰি যাব পাৰিম। আৰু ফকলেগামৰ যি 8খন ৱাৰ্ড আছে, আমি 8খন ৱাৰ্ডকে পেৰেলেলি আমি যিমানখিনি সম্ভৱ আমি একেলগে যৌথভাৱে আমি উন্নয়ন কৰি